নমস্কাৰ মই হিমুজৰ লগতে গুড মৰ্ণিং ৰাতিপুৱা আৰু আছোঁ এতিয়া ঘৰত আৰু আজি মানে কলেজত মই যাব লাগিব তাত যোৱাৰ আগতে মানে আমাৰ গাড়ীখিনি মানে সেইখিনি এতিয়া ধুব যাব লাগিব আমাৰ ঝৰ্ণালৈকে এইখিনি হৈছে আমাৰ গাড়ীখিনি আৰু এতিয়া সূৰ্যখিনি ইমানখিনি পালেহি বাকী মানে আজি ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰিলোঁ কি হয় কেনেকৈ আপোনালোক ভালকৈ দেখিবলৈ চেষ্টা কৰিম বাছ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক তো গাছ আহি মানে গাড়ীখন লৈ আহিলোঁ মানে য'ত মানে গাড়ীখিনি ধুম তাতে লৈ আহিলোঁ এইখিনি হৈছে গাড়ী মানে ইয়াতে ধুনীয়াকৈ মানে নমাই দিলোঁ এতিয়া ধুব লাগে আৰু বাছ নিব লাগে আৰু ক'ব লাগিলে এটা সমস্যা হ'ল ক'ব লাগিলে কি আছিলে মানে চাবোনখিনি থৈছিলোঁ কিন্তু সেইটো ল'ব পাহৰি থাকিলোঁ এতিয়া আৰু এতিয়া মানে এনেই কাপোৰৰ লগতে মচি কিনে বাছ এতিয়া হেৰি কৰিব লাগিব আৰু কিন্তু উপায়টো নাই কিন্তু চাবোনখিনি হেৰিখিনি আনিব পাহৰি থাকিলোঁ এতিয়া যিহেতু এইখিনি গাড়ীখিনি এনেকুৱা ধৰণৰ জাগাখিনি আমাৰ ফালে বহুত ক'ব লাগিলে পানীৰ কাৰণে ইমান এটা টেনশ্যন নাই ক'ব লাগিলে আৰু এইখিনি এতিয়া গাড়ীখিনি ধুব লাগিব আৰু এতিয়া মই গাড়ীখিনি ধুই থাকোঁতে এতিয়া হৈছে সময় 7টা বাছ আৰু আপোনালোকক অলপ পিছত লগ পাম আৰু এতিয়া মই গাড়ীখিনি ধুই লওঁ আৰু আপোনালোকে বাছ চাই থাকক আৰু মই এতিয়া গাড়ীখিনি ধুই লওঁ বাছ গাড়ীখিনি ধোৱা হোৱাৰ পিছতে আৰু দেৰি নকৰি আমি এতিয়া কলেজৰ কাৰণে ওলালোঁ মানে এতিয়া আমি গৈ আছোঁ আৰু আজি মই প্ৰথমবাৰ গাড়ীখন কলেজলৈ লৈ গৈ আছোঁ মানে কলেজলৈ লৈ নাযাওঁ কিন্তু আধা ৰাস্তাতকৈ থৈ যাম মানে আৰু এতিয়া আমি গৈ আছোঁ বাকী কাৰণে বাছ আপোনালোকে চাই থাকক দেই আৰু অলপ দেৰি পিছতে গাড়ীখন আধা ৰাস্তাত থৈ কিনে আৰু এতিয়া মই বাছলৈ উঠি আহিলোঁ আহি 1 ঘণ্টামান গাড়ী উঠাৰ পিছত আৰু এতিয়া আমি কলেজখন আহি পালোঁ আমাৰ লগৰ কেইজনৰ লগত আমি আছোঁ এতিয়া কলেজত আৰু যিসকলে মানে কলেজত মানে 5 ছেমিষ্টাৰ পঢ়ি আছে তাহাঁতে মানে জানিব 5 ছেমিষ্টাৰৰ এডমিশ্যন কৰাৰ ভেজালখিনি কেনেকুৱা আৰু আমাৰ এতিয়া হৰি আছে কিবা কবি কলম পালোঁ ফ্ৰীতে আপোনালোকে পাৰিলে এডমিশ্যন নকৰিব গাইজ বেকাৰত্ব ডিগ্ৰী বাছ আৰু আপোনালোকৰ পিছত লগ পাম দেই চাহ পানী হোৱাৰ পিছতে আৰু আমি আকৌ আহিলোঁ মানে ইয়াত লাইন পাতিবৰ কাৰণে মানে এতিয়ালৈকে কামখিনি হোৱা নাই 3 ঘণ্টামান ৰখাৰ পিছত আৰু এতিয়া আমাৰ কামখিনি সম্পূৰ্ণ হ'ল আৰু এতিয়া আমি ঘৰলৈ বুলি গৈ আছোঁ সকলোৱে আহি আৰু আমি দেৰি নকৰি বাছৰখিনি উঠি ল'লোঁ আৰু এতিয়া আমি গৈ থাকোঁ আহি আৰু এতিয়া আধা ৰাস্তাখিনি পালোঁ আজিলৈ ইমানে আছিল বাই